মিন্টু মন মাৰি ইয়াত কি কৰি আছা হা কিহৰ টেনচন নকবি বন্ধন গোটৰ কিস্তি তুমিতো জানাই কিস্তি আছে কিস্তি দিব লাগে নাই নকবি ঘৰত এটা মুৰ্গী আছিল 175 টকা বিক্ৰী কৰিলোঁ খালি হেৰি আছিল কণী আছিল বিক্ৰী কৰিলোঁ 27 টকা আৰু তামোল আছিল তুমি খালি বিক্ৰী কৰিলোঁ 17 টকা গোটেইখিনি লৈ 375 টকা এই নিচা কৰাৰ কাৰণে এটা বিমল কিনিছিলোঁ মাছৰ দোকানৰ পৰা আজি গম পালোঁ যে হেৰি আছে বন্ধন গোটৰ কিস্তি আছে এইটো কাৰণ যেতিয়া মনত পৰিল এই নিচা কৰাৰ কাৰণে এটা বিমল কিনিছিলোঁ এই বিমলটো ঘূৰাই দি 10 টকাটো ৰিটাৰ্ণ লৈ অহাৰ পিছত মই ভাবিলোঁ পইচাটো গুন্তি কৰিলোঁ চালোঁ যে হেৰি হ'ল 385 টকা তথাপিতো নিমিলে নহয় এইটো টেনশ্যনতে মন মাৰি বহি আছোঁ মই আৰু ভাবিলো আজি বাৰটো কি আছিল শুক্ৰবাৰ নেকি তেৰি মোৰো কিস্তি আছে নহয় বন্ধন গোটৰ মই আৰু ভাবিলো মোৰ পিণ্টুৰ লগত মিণ্টুৰ লগত পইচা লৈ আহিম 500 মান এই নাই নাই তোমাৰ অৱস্থা কেৰাচিন মোক খুব দিব হা কি কৰোঁ আজি পইচা লৈ তুমি কি কৰিলা হা মিণ্টু সুমন দা পইচা লৈ কি কৰিলা হা 30,000 টকা লৈছা বন্ধন গোটৰ পৰা নকবি পইচা উঠাই আনোতে চালো এই কিবা যে এনেকে খেলে এইটো কি খেলে মানে এইটো যে খেলে এই পইচা যে মাৰিলে এনেকুৱাকে ধান মুঠ নেকি এইটোৱে খেলে এইটো খেলোতে চৰকাৰৰ পৰা পইচা লৈ তুমি ধান মুঠ খেলিছা তুমি ডেঞ্জাৰ বস্তু আছা দে আৰু নকবা এই সুমন দা এইবিলাক নাপায় খেলিব হা মই মোৰ পইচা লৈ বেলেগ কামত খেলিছোঁ মই এটা বেলেগ বস্তু লৈছোঁ হা তুমি ধান মুঠ খেলিছা পইচা গোটেই হাৰিলা হা এনেকুৱা হ'ব নেকি হা নেক্সট এইবোৰ কাম নকৰিবা হা ঠিক আছে আৰু নকৰোঁ বন্ধন গোটৰ পইচা আৰু নলওঁ নেকি কিয় ল'ব লাগে না বন্ধন গোটৰ পইচা ল'লে বহুত ভাল বহুত কাম মানে কৰিব পাৰি ইমান পইচাটো দিব নালাগে নহয় মাহে কিবা এটা দিব লাগে তুমিতো পইচাটো হাৰিছা যোৱাত কি কৰিবা উপায় নাই কিবা মেনেজ কৰা বন্ধন কিস্তি দিব নলাগে নহ'লে কৰি যাওঁ হা এইটো বেয়া কথা হৈ যাব থাকা আমি যাওঁ হা থাকা হা নেক্সট বাৰ এইবোৰ কাম নকৰিবা দে আমি আহিছোঁ হা মোৰ এতিয়া